ফ্ৰেণ্ডছ, আজি আমি আলোচনা কৰিম খালী পেটত কি বস্তু খাব নালাগে বা যিবোৰ বস্তু খোৱাৰ পিছত পেটৰ বেমাৰ বা অসুখ হ'ব পাৰে। তো হেল্ল' বন্ধুসকল, মোৰ নাম উদ্ধৱ দাস আৰু আপোনালোকে চাই আছে ফিটনেছ সলিউশ্যন। বন্ধুসকল, ৰাতিপুৱা খালী পেটত সকলো ধৰণৰ বস্তু খাব নোৱাৰি বা খাব নালাগেও। তো আজিৰ এই ভিডিঅ'টোত আলোচনা কৰিম ব্যায়াম কৰা বা সাধাৰণ মানুহ এজনে খালী পেটত কি বস্তু খাব নালাগে বা যিবোৰ বস্তু খালে খালী পেটত বহুত সমস্যাৰ সৃষ্টি হ'ব পাৰে। ইয়াৰ ভিতৰত প্ৰথম বস্তুটো হ'ল কল। ইয়াত একো সন্দেহ নাই যে কল আমাৰ শৰীৰৰ বাবে বহুত উপযোগী। শৰীৰৰ হেলা দূৰ কৰাই, ব্লাড প্ৰেছাৰ মেইনটেইন, আলচাৰ, বেমাৰ আদিত ভাল কৰাত সহায় কৰে। কিন্তু কিছুমান ষ্টাডিত পোৱা গৈছে যে পটাছিয়াম, মেগনেছিয়াম আৰু ফাইবাৰৰ মাত্ৰা অধিক থাকে। তাৰোপৰিও কল খালী পেটত খাব নালাগে। আমাৰ শৰীৰৰ কাৰণে বহুত ক্ষতিকাৰক। কলত থকা ভিটামিনবোৰ শৰীৰত শক্তি বঢ়ায়, কিন্তু খালী পেটত কল খালে অলপ সময় পিছতে টোপনি, হেলা লাগিব পাৰে। কলত থকা মেগনেছিয়াম তেজৰ মেগনিজ আৰু কেলছিয়ামৰ মাত্ৰাৰ সমস্যাৰ সৃষ্টি কৰিব পাৰে। ইয়াৰ বাবে বুকুত জ্বালা পোৰা হ'ব পাৰে। 2 নম্বৰত আহিল টমাটম। টমাটমত বহু অধিক মাত্ৰাত এচিড থাকে, যাৰ বাবে যদি আপুনি টমাটম খালী পেটত খায় তেন্তে বহুত সমস্যাৰ সৃষ্টি হ'ব পাৰে। 3 নম্বৰ বস্তুটো হ'ল দৈ। দৈ আমাৰ শৰীৰৰ বাবে বহুত ভাল বস্তু, কিন্তু যদি আপুনি দৈ ৰাতিপুৱা খালী পেটত খায় তেন্তে পেটত গেছ, কাৰ্বছ আৰু বেলেগ সমস্যাৰো সৃষ্টি হ'ব পাৰে। 4 নম্বৰত আহিল ক'ল্ড ড্ৰিংক আৰু ছ'ডা। ক'ল্ড ড্ৰিংক আৰু ছ'ডা অধিক মাত্ৰাত কাৰ্বনেট এচিড থাকে। সেইটোৰ কাৰণে যদি আপুনি খালী পেটত খায় তেন্তে গেছ, জ্বালা পোৰা আৰু পেটৰ বহুতো পৰিমাণৰ ডাঙৰ সমস্যা সৃষ্টি হ'ব পাৰে। 5 নম্বৰত আহিল এলকহল বা ৱাইন। ৱাইনতো শৰীৰৰ কাৰণে বহুত ক্ষতিকাৰকে, কিন্তু খালী পেটত মদ খালে বিষৰ সমান হয়। তাৰপিছত 6 নম্বৰত আহিল মছলাজাতীয় খাদ্য। মছলাজাতীয় খাদ্য আৰু বহুত মিঠা বস্তু খালে পেটৰ সমস্যাৰ সৃষ্টি হ'ব পাৰে খালী পেটত। মছলাজাতীয় খাদ্যত প্ৰাকৃতিক এচিড থাকে, যি পেটৰ হজম শক্তি কমাই দিয়ে। সেইবাবে বেছি মছলা থকা খাদ্য খালি পেটত সমস্যাৰ সৃষ্টি হ'ব পাৰে। লগতে বহুত পৰিমাণে মিঠাও খালী পেটত খাব নালাগে, যি ডায়েবেটিছ হোৱাৰ সম্ভাৱনা বঢ়াই দিয়ে। ধন্যবাদ বন্ধুসকল। এয়া আছিল ৰাতিপুৱা খালী পেটত কি খাব নালাগে সেইবোৰ বস্তু। ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব, কিবা জানিব থাকিলে কমেণ্টত জনাব। ধন্যবাদ। জয় আই অসম।